নমস্কাৰ, মোৰ নাম ভুমনি শৰ্মা। মই দ্বিতীয় শ্ৰেণীত পঢ়োঁ। আজি মই শ্ৰদ্ধাৰ অতুল চন্দ্ৰ হাজৰিকাদেৱৰ ঈছপৰ সাধুৰ পৰা মৌ আৰু মাখি নামৰ সাধুটি ক'বলৈ চেষ্টা কৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব। বহুদিন আগৰ কথা, এখন চাঙত এখন মৌবা আছিল। এদিন মৌবাখন মাটিত পৰি ভাঙি থাকিল। মৌবোৰ মাটিত পৰি থকা দেখি এজাক মাখি আহিল। মাখিবোৰে ভাবিলে, আজি আমাৰ কাৰণে ঈশ্বৰে বৰ ভোজ পাতি দিছে। সিহঁতে মৌবোৰ খাবলৈ ধৰিলে। দৰিদ্ৰ মাখিবোৰে নোপোৱাই মৌবোৰ খাবলৈ ধৰিলে। খাওঁতে খাওঁতে সিহঁতৰ পেটবোৰ ঢোল যেন হ'ল। কিন্তু ঠেং আৰু পাখিবোৰ মৌৰ আঠাত লাগি ধৰিলে। সিহঁতে পাৰে মুক্ত হ'বলৈ চেষ্টা কৰে, কিন্তু যিমানেই ধৰফৰাই সিমানেই মৌৰ আঠাত লাগি ধৰে। শেষত সিহঁতৰ তাতেই মৃত্যু হ'ল। মৰাৰ সময়ত সিহঁতে কৈছিল, আমাতকৈ আৰু মূৰ্খ কোনো নাই। এটোপ মৌৰ লোভত আমি জীৱনটোকে হেৰুৱালো। আমিনো কি শিকিলো? মৌৰ লোভত মাখি মৰে, জিভাৰ কাৰণে বিপদত পৰে। কঁঠালে মিলিলে মুচি, আমিও আহিলো গুচি। ধন্যবাদ।